মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ লাই শাকৰ লগত গাহৰি মাংসৰ আঞ্জা বনাওঁ তাৰ কাৰণে লৈছোঁ গাহৰি মাংস লৈছোঁ অলপমান আলু পিঁয়াজ আৰু শুকান জলকীয়া পাতা আপোনালোকে জ্বলাটো নিজৰ ইচ্ছামতে দিব পাৰে ইয়াত লৈছোঁ আদা নহৰুৰ পেষ্ট আৰু লগত তেজপাত দুখিলা লৈছোঁ নিমখ ল'লোঁ অলপমান আনি কৰি ল'ব এইটো হালধি অলপমান ল'লোঁ তেলটো আপোনালোকে নিজৰ মাংসৰ পৰিমাণটো চাই দিব কিমান দিয়ে মই মোৰ মাংসখিনিৰ হিচাপত মই তেল দিছোঁ তেলখিনি অলপ সময় গৰম হ'ব লাগিব ধোঁৱা ওলাইছে প্ৰায় গৰম হৈছে তেজপাতকেইটা ৰঙচুৱা হ'লে আমি ইয়াত শুকান জলকীয়াকেইটাও দি দিম আপোনালোকে কেঁচা জলকীয়া বা শুকান জলকীয়া যি দিয়ে